Hello friend, welcome back to my channel. I hope আপোনালোক সকলো ভালে আছে। আপোনাক যদি কোনোবাই বেছিকৈ সন্দেহ কৰে বা আপুনিও কাৰোবাক সন্দেহ কৰে তেন্তে আজিৰ এই ষ্টৰীটোৰ পৰা আপুনি অলপ হ'লেও মোটিভেট হ'ব পাৰিব। তেন্তে ষ্টৰীটো শেষলৈকে শুনিব। স্বামীৰ ওপৰত পত্নীৰ সন্দেহ বাঢ়ি গ'ল। তেওঁ স্বামীক পুনৰ সুধিলে, কোন এই বেবী? স্বামীয়ে গা ধুই থাকোঁতে ফোনত মেছেজৰ টোন বাজি উঠিল। মোবাইলটো ঘৈণীয়েকৰ ওচৰতে আছিল। তাইৰ মনোযোগ ফোনটোৰ ফালে গ'ল আৰু তাই ফোনটো তুলি লৈ মেছেজটো পঢ়িলে। হাই, গুড মৰ্ণিং ডিয়াৰ। কোনোবা বেবীৰ মেছেজ আছিল। পত্নীয়ে ভাবিবলৈ আৰম্ভ কৰিলে, কোন এই বেবী? তেতিয়ালৈকে স্বামীও গা ধুই বাথৰুমৰ পৰা ওলাই আহিল। পত্নীয়ে তেওঁক ক'লে, কোনোবা বেবীৰ মেছেজ আহিছিল। স্বামীয়ে হাঁহি হাঁহি ফোনটো তুলি লৈ সেই মেছেজটোৰ উত্তৰ দিলে। হাই বেবী, কেনে আছা? আৰু নিজৰ কামত ব্যস্ত হৈ পৰিল। পত্নীয়ে ৰিপ্লাইটো পঢ়ি চালে। পিছত প্ৰতি মুহূৰ্ততেই পত্নীৰ মনত এই চিন্তাটো থাকিল যে এই বেবী কোন? সন্ধিয়া যেতিয়া গিৰিয়েক ঘৰলৈ আহিল, পত্নীয়ে তেওঁক সুধিলে, কোন এই বেবী? স্বামীয়ে মাথো মিচিকাই হাঁহিলে। 2-3 মাহ তেনেকৈ পাৰ হৈ গ'ল। চিন্তাবোৰ পত্নীৰ মনৰ পৰা আঁতৰি যোৱা নাছিল। এদিন আকৌ গিৰিয়েকৰ মোবাইলত বেবীৰ মেছেজ এটা আহিল। আজি মোক লগ কৰিবানে? তোমাক বহুত মিছ কৰিছোঁ। এই মেছেজে যেন জ্বলা জুইত ঘিউহে ঢালিলে। পত্নীৰ সন্দেহ আৰু বাঢ়ি গ'ল। মাজে সময়ে এনে বাৰ্তাৰ আদান প্ৰদান চলি থাকিল আৰু পত্নীৰ মনত সন্দেহৰ ভাৱ বেছিকৈ গভীৰ হৈ আহিল। আনকি স্বামীয়ে তাইক কিবা সুধিলেও তেওঁ কেৱল মিচিকাই হাঁহে আৰু একো নকয়। এদিন তাই স্বামীৰ পকেটত 2টা চিনেমাৰ টিকট দেখিলে। লগে লগে তাইৰ সন্দেহ খঙলৈ পৰিণত হৈ আগ্নেয়গিৰিৰ দৰে বিস্ফোৰণ ঘটিল। তাই স্বামীৰ লগত বহুত কাজিয়া কৰিলে। স্বামীয়ে তাইক বুজাবলৈ চেষ্টা কৰে যদিও তাই একো শুনিবলৈ ৰাজি নহ'ল। পিছত স্বামীৰো তাইৰ ওপৰত খং উঠে আৰু কাজিয়া অধিক মাত্ৰাত তীব্ৰতৰ হৈ পৰে। খঙত স্বামীয়ে ঘৰৰ পৰা ধুমুহাৰ দৰে ওলাই যায়। পত্নীৰ খং স্বামীতকৈ বহু গুণ বেছি আছিল আৰু তাই ঘৰ এৰি যোৱাৰ সিদ্ধান্ত ল'লে। তাই স্বামীলৈ এখন চিঠি লিখিলে। চিঠিত তাই লিখিলে, মই চিৰদিনৰ বাবে মোৰ মাতৃগৃহলৈ গ'লোঁ। তুমি তোমাৰ বেবীৰ লগত থাকা। তাইৰ চিঠিখন টেবুলত থৈ স্বামীৰ ঘৰৰ পৰা ওলাই গ'ল। পিছত যেতিয়া স্বামী ঘৰলৈ উভতি আহে তেতিয়া চিঠিখন পঢ়ি তেওঁ হতাশ হৈ পৰে। এনেদৰে প্ৰায় 10 দিনমান পাৰ হৈ গ'ল। এদিন হঠাৎ পত্নীৰ গাঁৱৰ ঘৰৰ দুৱাৰৰ ঘণ্টা বাজি উঠে। পত্নীয়ে দুৱাৰখন খুলি দেখিলে হাতত চিঠি এখন লৈ 10 বছৰীয়া অকণমানি ছোৱালী এজনী দুৱাৰত থিয় হৈ আছে। তাই চিঠিখন ঘৈণীয়েকক দিলে। ছোৱালীজনীৰ পৰা চিঠিখন লৈ পত্নীয়ে চিঠিখন খুলি পঢ়িবলৈ ধৰিলে। প্ৰিয় পত্নী, যাৰ কাৰণে আমাৰ মাজত ইমান কাজিয়া হৈছিল আৰু তুমি ঘৰ এৰি ইয়ালৈ আহিলা, তেওঁক আজি তোমাৰ লগত চিনাকি কৰাই দিব বিচাৰিছোঁ। তোমাৰ সন্মুখত থিয় হৈ থকা এই শিশুটিয়েই সেই বেবী। অনাথ আশ্ৰমত থকা এগৰাকী মৰম লগা ছোৱালী। তাইৰ লগতে মই মাজে সময়ে কথা পাতিছিলোঁ, চিনেমা চাবলৈ গৈছিলোঁ। মই ইচ্ছাকৃতভাৱেই তোমাক এইবোৰ খুলি কোৱা নাছিলোঁ। অলপ ধেমালি কৰোঁ বুলি ভাবিছিলোঁ। চাব বিচাৰিছিলোঁ তুমি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা। কিন্তু কেতিয়াও ভবা নাছিলোঁ যে তোমাৰ সন্দেহ ইমান বাঢ়ি যাব যে তুমি ঘৰৰ পৰা ওলাই যাবা। হয়, আটাইতকৈ ডাঙৰ কথাটো হ'ল এই যে বেবী, তাই আন কাৰো ছোৱালী নহয়, তাই তোমাৰেই ছোৱালী। এইটো আমাৰ বিয়াৰ 2 বছৰৰ আগৰ কথা। তুমি কলেজৰ শেষ বৰ্ষত আছিলা আৰু এদিন এটি বিশেষ পৰিস্থিতিত তুমি গৰ্ভত সন্তান ধাৰণ কৰিছিলা। এই ক্ষেত্ৰত তোমাৰ কোনো দোষ নাছিল। তোমাৰ দেউতা নিজেই এগৰাকী ডাক্তৰ, গতিকে কোনেও গম নোপোৱাকৈ এই অনাকাংক্ষিত শিশুটি এই পৃথিৱীলৈ আহিল। ভৱিষ্যতে তোমাৰ জীৱনত যাতে কোনো সমস্যা নহয় সেই কথা ভাবি তোমাৰ দেউতাই এই সন্তানটিক এখন অনাথ আশ্ৰমত থৈ আহে। এই শিশুটি মানে এই মুহূৰ্তত তোমাৰ সন্মুখত থিয় হৈ থকা এই বেবী। যদি এতিয়াও বিশ্বাস কৰিব পৰা নাই তেন্তে ছোৱালীজনীৰ গালত থকা তিলটো লৈ চোৱা। যিটোৰ কথা তোমাৰ
হয়তো ভালদৰেই মনত আছে। নহ'লে এই বিষয়ে তোমাৰ দেউতাক সুধিবা। চিঠিখন খন্তেকৰ বাবে থৈ পত্নীয়ে খৰধৰকৈ ছোৱালীজনীৰ গালত থকা তিলটো ভালদৰে লক্ষ্য কৰিলে। তিলটো দেখি তাইৰ চকুলো ওলাই আহে। তাই পুনৰ চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলে। প্ৰশ্নটো নিশ্চয় উঠিছে যে মই এই সকলোবোৰ কথা কেনেকৈ জানিলোঁ। মই তোমাক কওঁ যে তোমাৰ দেউতাই আমাৰ বিয়াৰ ঠিক হোৱাৰ এমাহ আগতেই মোক এই সকলোবোৰ কথা খুলি কৈছিল। লগতে তেওঁ ক'লে যে মই ইচ্ছা কৰিলে বিয়াখন নাকচ কৰিব পাৰোঁ। মই বিয়াখন নাকচ নকৰিলোঁ, কাৰণ এই গোটেই ঘটনাটোত তোমাৰ কোনো দোষ নাছিল আৰু অৱশেষত আমাৰ বিয়া হৈছিল। তোমাৰ দেউতাৰ পৰা বেবীৰ কথা গম পোৱাৰ পিছত মই বেবীক লগ নকৰাকৈ থাকিব নোৱাৰিলোঁ। মই মাজে মাজে তেওঁক লগ কৰিছিলোঁ। তেওঁৰ লগত সময় কটাবলৈ ভাল পাইছিলোঁ। ইমান মৰম লগা ছোৱালীজনী, তাইৰ কোনো দোষ নোহোৱাকৈ তাই কিয় শাস্তি পাব লাগে? মই তেওঁক অলপ সুখ দিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া মই মাত্ৰ এইটোৱে ক'ব খুজিছোঁ যে যদি তুমি ঘৰলৈ উভতি আহি মোৰ লগত থাকিব বিচাৰা, তেতিয়াহ'লে তুমি বাহিৰলৈ আহা। ইতি তোমাৰ স্বামী। চিঠিখন পঢ়ি শেষ কৰি অলপো পলম নকৰাকৈ পত্নী দৌৰি আহিল বাহিৰলৈ। বাটত স্বামী থিয় হৈ আছিল। সেই সময়ত পত্নীৰ চকুত আছিল চকুপানী আৰু পতিৰ মুখত আছিল হাঁহি। প্ৰিয় বন্ধু বান্ধৱীসকল, পৃথিৱীৰ প্ৰতিটো ৰোগৰ নিৰাময় আছে, কিন্তু সন্দেহ নামৰ ৰোগটোৰ কোনো নিৰাময় নাই। অকণমান ধৈৰ্য ধৰি আগবাঢ়িলেই মিঠা ফল পোৱা যায়। যদি আপুনিও জোখতকৈ বেছি কাৰোবাক সন্দেহ কৰে, তেন্তে প্লিজ সন্দেহ কৰা বন্ধ কৰক। তেওঁক বুজিবলৈ চেষ্টা কৰক। আৰু এটা কথা মনত ৰাখিব, সন্দেহে মানুহৰ এটা ভাল সম্পৰ্ক খন্তেকতেই চূৰ্ণ বিচূৰ্ণ কৰিব পাৰে। যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি